গতিকে মই আমাৰ আধাৰকিলা ফিতা কাটিবলৈ মই শ্ৰীযুত সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ তেখেতৰ বিয়াখন খাবলৈ পাম বুলি আশা ৰাখিলোঁ। আমাৰ তেখেতৰ বিয়াখন খাবলৈ পাম বুলি আশা ৰাখিলোঁ। একদম টাইট হ'ব ঠিক আছে এক দুই তিনি পাঁচ ছয় এইটো টানি ফটোখন ঠিকেই মুকুট এফালে দেখা আকৌ মোৰটো চেলিব্ৰেটি হয় না আমি মানে কি ৰাতিপুৱা কৰিলো ইয়াতে স্কুলখন কৰিলো মন্দিৰটো কৰিলো তাৰপিছত ডিব্ৰুগড় মিটিং গৈছিল মিটিঙত গৈ কেনে অকণমান দেৰি হৈ থাকিলে আজি মানে পঞ্চায়ত নিৰ্বাচনৰ মানে প্ৰস্তুতি সভা আছিলে মন্ত্ৰী MLA চবকে মাতিছিলে সেই তাতে দেৰি হৈ গ'ল কি বনাব এতিয়া পইচাটোৱে আচ্ছা কাৰণ কেলে MLA আৰু MP বিজেপিৰে হয় তেখেতলোকে ভোট দিয়ে আৰু তেখেতলোকে ভোট দিয়াৰ লগে লগে পঞ্চায়তৰ 4টা ৱাৰ্ড জিকিলে পঞ্চায়ত প্ৰেচিডেণ্টটো বিজেপি হৈ যায় আৰু MLA জনো বিজেপি আছে MP সভালোচনা বিজেপি আছে সেইকাৰণে মই আপোনালোকৰ গাঁওখনত এতিয়াৰ পৰা নহয় আগৰ পৰাই জড়িত হৈ আছোঁ সেইকাৰণে মই কৈছোঁ আপোনালোকে সকলো গাঁৱে এবাৰ ৰাইজে বেলেগত আৰু একো নকৰিব আৰু মানে নদীখন যোনফালে গৈছে সেইফালে যাব চেষ্টা কৰিছে আৰু হয় আৰু জিলা পৰিষদ মই এতিয়া ভিডিঅ' থওঁ গম পাইছেনে মই এতিয়া আপোনালোকৰ গাঁৱৰে ল'ৰা হয় বা পঞ্চায়তৰ কামটো আপোনালোকৰ গাঁৱত কেতিয়াও দিবলৈ ইচ্ছা নকৰিব
নহয় না কাৰণ কেন্দুগুৰি সেইফালে 10টা ৱাৰ্ড আছে বুলি মই কৈছোৱে য'ত জিকিছে তাতে দিবলৈ চেষ্টা কৰিব হয় নাই বাৰু কওক যেনেকৈ মই এতিয়া আপোনালোকক কৈছোঁ উখাপুৰৰ গাঁওখনে মই কৈছোঁ এই উখাপুৰৰ এই যতীন বৰা হওক এই পিতুলা হওক মনুতলা সিহঁতৰ গাঁওখন দুলীয়াজান যাব লগা কাৰণ কিয় হ'ল গম পায়নে বিধানসভা ইলেকশ্যনত তেখেতলোকে ভোটটো বেলেগ দলত জাতীয় পৰিষদত বেছি ভোট দিলে জাহাজত আৰু সেইকাৰণে বিজেপিত কম দিলে আৰু সেইকাৰণে আজি তেখেতলোক দুলীয়াজান যাব লগা অৱস্থা হৈ গৈছে আমাৰ অলপমান দিগদাৰ হৈছে দুলীয়াজান যাব লাগে এতিয়া সেইকাৰণে মই কৈছোঁ আপোনালোকৰ দুলীয়াজান আপোনালোকৰ আমি চেষ্টা কৰিছোঁ এতিয়া ইও কৈছে আমি চেষ্টা কৰিছোঁ এইটো ইলেকশ্যনত নাহিলেও নেক্সট বিধানসভা ইলেকশ্যনত আপোনালোকক লৈ আহিম আমাৰ কাৰণে ভোটটো হোৱা নাই ভোটটো বেলেগৰ কাৰণে হৈছে আহিলে আমাৰ কাগজ একোৱেই নিদিয়ে চব উখাপুৰ ফালে বিলাই আমি গ'লে মানে নাই বুলি কৈ দিব সেইকাৰণে কৈছোঁ আপোনালোকক এতিয়া সেইটো কাৰণে কৈছোঁ এইখিনি কোনে কৰিব অন্য আপোনালোকৰ গাঁৱত যদি বেলেগ এজন কালি ধৰি লওক প্ৰতিনিধি হৈ উঠে ৱাৰ্ড মেম্বাৰ হৈ যায় বা কিবা হৈ যায় বিধায়কৰ ওচৰত গৈ সেই মানুহজনে ক'ব পাৰিব জানো আমাৰ ভোটটো ট্ৰেন্সফাৰ কৰি আমাক এখন গাঁও আনি দিয়ক আৰু বিধায়কে কৈ দিব জানো সেই মোক ভোট নিদিলে যা তহঁতি সেইফালে যা ক'বনে নকয় কিন্তু আপোনালোকৰ গাঁৱৰ একত্ৰিত হৈ এটা টিম ভোট হৈ দিলে সেইটো বিধায়ক বাদ দিয়ক আমি হ'লে চেষ্টা কৰিম নহয় কৰিম নকৰিম যে কৰি দিব লাগে বা কৰি দিম হয় নহয় কওকচোন সেইকাৰণে সকলো গাঁৱৰ ৰাইজক আপোনালোকে ক'ব সেইখন গাঁৱতো চবেই আছে আমাৰ ভান্তে ডাঙৰীয়া মোৰ লগত ডেইলি থাকেই ডেইলি শুনা শুনি যোগাযোগ সদায় থাকেই গম পাইছেনে ভালে নলাও দিছে আপোনালোকৰ গাঁওবুঢ়া হৈ গ'ল তো ইয়ে হ'ল তো দিয়া এই কেছটো নকৰা হ'ব ভাজি নাখালে হৈ গ'ল গাঁওবুঢ়া ভাজি থাকিলে বেয়া কৰিলে গাঁওবুঢ়া হৈ গ'ল ভাজি আপোনালোকৰ গাঁৱতে গাঁওবুঢ়া হৈ গ'ল হয় নাই বেলেগ নোখোৱাই এজনক দিব লাগে আৰু আমাৰ এই ফালতুলা বগা ঘৰ ইহঁতৰতো গাঁওবুঢ়া নাই ন ফালতুলা এই হামিদুল্লাহ আহমেদে চাই আছে এই দুটা এই পঞ্চায়ত ইলেকশ্যনৰ পাছত দিয়া হ'ব আপোনালোকৰ গাঁৱৰ ৰাইজে মৰম কৰিব তেতিয়াই আপোনালোকৰ গাঁৱৰ ল'ৰা এটা দিবলৈ মন যাব যদি নিদিলে সেইফালে অসমীয়া এটা ভিডিঅ' মন যাব